নমস্কাৰ মই সকলোকে স্বাগতম জনাইছো আশা কৰো সকলোৱে ভালে আছে মই আজি DODL ফাৰ্ষ্ট সেমিষ্টাৰ আসামিছৰ 101 পেপাৰখনৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছো ইয়াত খণ্ড 2ত কবিতা ছন্দ অলংকাৰ বিষয় আছে মই ইয়াত কবিতা সম্পৰ্কে অকনমান ওপৰে আলোচনা কৰিবলৈ আগবাঢ়িছো প্ৰথমে আপোনালোকে কবিতা সংজ্ঞাটো আগবঢ়াব কবিতা সংজ্ঞা ইয়াত প্ৰাচ্য আৰু পাশ্চাত্য দুয়ো ফালৰ কবিয়ে সংজ্ঞা আগবঢ়াইছে প্ৰথমে আপোনালোকে পাশ্চাত্য কবিসকলক সেই সংজ্ঞাবিলাক আগবঢ়াই ল'ব তাৰ পিছত আগবঢ়াব আপোনালোকে এই প্ৰাচ্য কবিসকলে কেনেদৰে কবিতা সম্পৰ্কে সংজ্ঞা আগবঢ়াইছে সেই গোটেইখিনি লিখাৰ পিছত আপোনালোকে এটা কথা লিখিব লাগিব যে প্ৰাচ্য আৰু পাশ্চাত্য কোনো এজন কবিয়ে কবিতা সম্পৰ্কে সম্পূৰ্ণ ধাৰণাটো দিব পৰা নাই সেই দুয়ো ফালৰ মানে প্ৰাচ্য আৰু পাশ্চাত্য দুয়ো ফালৰ কবিসকলৰ সংজ্ঞাবিলাক মিলাই কৰি আপুনি এনেকৈ লিখি দিব পাৰিব কোনো এক বিশেষ অনুভূতি বা অভিজ্ঞতাক উপযুক্ত শব্দৰ যোগেদি ছন্দোবদ্ধ ৰূপত প্ৰকাশ কৰি হৃদয় সংবেদীজনৰ মনতো যদি অনুৰূপ ভাৱৰ সৃষ্টি কৰি আনন্দ প্ৰদান কৰিব পাৰে তাকেই কবিতা আখ্যা দিব পাৰি তাৰপিছত কবিতা সম্পৰ্কে লিখি দিব কবিতা দুবিধ আছে ব্যক্তিনিষ্ঠ বা মন্ময়ধৰ্মী কবিতা বস্তুনিষ্ঠ বা তন্ময়ধৰ্মী কবিতা কবিতাক সুন্দৰকৈ ইয়াত ভাগ বতৰা কৰি দিছে কবিতা ইয়াত চাওক ব্যক্তিনিষ্ঠ কবিতা আৰু ইয়াত বস্তুনিষ্ঠ কবিতা ব্যক্তিনিষ্ঠ কবিতাত ইয়াত আছে ভক্তিমূলক প্ৰকৃতি বিষয়ক প্ৰেমমূলক স্বদেশ প্ৰেমমূলক উদ বা স্তোত্ৰ ইলিজি বা হুক কবিতা সনেট বা চতুৰ্দশপদী লিমাৰিক হাইকু ননচেন্স ৰাইম আৰু লঘু বৈঠকী কবিতা ঠিক তেনেকৈ ইয়াত বস্তুনিষ্ঠ কবিতাত বেলাদ বা গাথা কবিতা মহাকাব্য ব্যংগ কবিতা পেৰডি বা লালিকা নীতি কবিতা ৰূপক কবিতা লিপি কবিতা নাট্য কাব্য প্ৰণয় কাব্য আৰু তেনেকৈ লিখাৰ পিছত প্ৰতিটো সম্পৰ্কে আপোনালোকে বৰ্ণনা কৰি দিব স্তোত্ৰ কবিতা কি হয় উদ কি হয় হুক কবিতা কি হয় তাৰপিছত চতুৰ্দশপদী কবিতা বা সনেট মানে কি লঘু বৈঠকী কবিতা মানে কি লিমাৰিক হাইকু আৰু ননচেন্স ৰাইম কবিতা কি হয় তাৰপিছত বস্তুনিষ্ঠ কবিতা গাথামালিতা কি হয় এইবিলাক সম্পৰ্কে আপোনালোকে গোটেই কথাখিনি লিখি দিব লিখাৰ পিছত আপোনালোকে এই প্ৰতীক আৰু চিত্ৰকল্প সম্পৰ্কেও ধাৰণা আগবঢ়াই দিব কেতিয়াবা এক্সামত প্ৰতীক কবিতা আৰু চিত্ৰকল্প কবিতা পৃথককৈ প্ৰশ্ন আহিব পাৰে তাৰ কাৰণে এই দুই ধৰণৰ কবিতাকেইটাক ভালদৰে নোট মেকিং কৰিব আৰু সেইদৰে এক্সামত আপোনালোকে লিখিব আশা কৰোঁ এক্সাম ভাল কৰিব আপোনালোকে মই থুলমূলকৈ ইয়াত আভাস এটা দিবলৈ চেষ্টা কৰিলোঁ মই ইয়াত আপোনালোকৰ লগত আলোচনাহে কৰিছোঁ মই শিকাব যোৱা নাই আপোনালোকে মোতকৈও বেছি জানিব পাৰে পুনৰ লগ পাম আৰু আন এটি ভিডিঅ'ত তেতিয়ালৈকে আপোনালোকে বিদায় দিয়ক মোক যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং